তোমাৰ কথা কবি বিকাশ শৰ্মা আবৃত্তিকাৰ অংকুৰ জ্যোতিতাই পৰিস্মিতাৰ হাতত তুলি দিলোঁ। সন্ধিয়াৰ পৰত তোমাৰ লগত কটোৱা সেই দিনবোৰ যদি আকৌ উভতি আহিলে হয়, জোনাকৰ পোহৰত তুমি আৰু মই কিমান যে চৰাই উৰুৱাইছিলোঁ, কিমান বাৰ যে মেঘবোৰক দি আহিলোঁ তোমাৰ ঠিকনা, তোমাৰ কাজল সনাদু চকুত কিমান বাৰ যে চিলা উৰুৱাইছিলোঁ। যোৱা ৰাতি তোমাৰ সপোনে মোৰ কেঁচা টোপনি ভাঙিলে, কেতিয়াবা তৰাবোৰেও সোধে তোমাৰ কথা। তোমাৰ ওঠত এতিয়াও ওলমি আছেনে প্ৰেমৰ চুমাবোৰ? দুবাল পিতা বৰষুণ জাকৰ ভয়ত যে আমি সেই পুলিচ পইণ্টত জিৰাইছিলোঁ, তোমাৰ সেই ৰঙা চুৰিদাৰযোৰ একেই আছেনে? একেই আছেনে তোমাৰ কলদিলীয়া খোপা? শ্ৰদ্ধাঞ্জলি কাননৰ সেই মিঠা স্মৃতিবোৰ মনত পেলাবচোন কেতিয়াবা। সেই স্মৃতিবোৰৰ মাজতেই মোক বিচাৰি পাবা। কেতিয়াবা যদি জালুক পাৰিলৈ আহা, চিটিবাছবোৰক সুধিবা ইয়াত কোনজন মাতাল প্ৰেমিকে পাঠ কৰি আছে প্ৰেমৰ কবিতা।